ভাজি বনাবলৈ লৈছোঁ মাছ, সৰিয়হ, কাপোৰ, কেঁচা জলকীয়া, নহৰু, আদা একেলগে পিহি লৈ ইয়াত তেল গৰমাই লৈছোঁ। তাতে কেইটামান মই ক'লা জিৰা ফোৰণ দিম এতিয়া। মাছকেইটুকুৰা মই ভাজি লোৱা নাই, প্ৰথম তেলত দিম মই এতিয়া এই সৰিয়হ, কাপোৰ আৰু পিচাখিনি। সেইখিনি মিক্সিত পিছোঁতে মই নিমখো দি লৈছিলোঁ, সেইবাবে এতিয়া মই নিমখ নিদিওঁ, কাৰণ প্ৰায় সৰিয়হ পিচিলে অলপ পিটিকি ভাৱ এটা থাকে, সেই তিতা ভাৱটো নোহোৱা কৰি পেলাই নিমখ দিয়া হয়। মই একেবাৰে সেইকাৰণে 1 চামুচ নিমখ দি দিছিলোঁ। এতিয়া এই মাছকেইটুকুৰা ইয়াত দি দিম, কাৰণ এই আঞ্জাখিনি উতলটো আহিলে মই ভাজি লোৱা নাই দেই, মাছ কেঁচা দি দিছোঁ। 5 মিনিটমান ঢাকি ৰখাৰ পিছত এক চাইড হৈ যোৱা নিচিনা হৈছে। এতিয়া এইটো চাইডে উল্টাই দিওঁ মাছকেইপিচ, আৰু 10 মিনিটমান ৰাখি থ'ম। ৰাখি থৈ তাৰপৰা হৈ যাব মাছ। মোৰ মাছৰ তৰকাৰী প্ৰায় হৈ গৈছে। এতিয়া ইয়াত 1 চামুচৰ সমান মই কেঁচা মিঠাতেল ঢালি দিম, টেষ্টটো খুব ধুনীয়া আহিব। দেখিছেনে? এতিয়া হৈ গ'ল খাব পৰা। মই জাষ্ট 2 মিনিটমান ঢাকনিখন মাৰি থ'ম, তাৰপিছত ছাৰ্ভ কৰিব পৰা যাব। থেংক ইউ।